এটা দুটা তিনিটা আৰু এইটো সৰু এটা মিলি চাৰিটা। আমাৰ ৰবাব টেঙাজোপা বিৰাটেই টেঙা, গতিকে খাবলৈ একদম মানে ঘৰতে সদায় দেখি থকা যায় যে তাতে খাব মনে নাযায়। সেইফালে এটা নাৰিকল, এইফালে এটা নাৰিকল, কেইটামান তৰুৱে লগত কেইটামান ভাতকেৰেলা। আৰু এইকেইটা কি ফল চিনি পায়নে কমেণ্ট কৰিবচোন। নামটো কি হয় মই দেখাই দিছোঁ, চাওক। এইটো কিন্তু কিনা হয় দেই, আন গোটেইকেইটা ঘৰৰে পাচলি হয়। এইটো হ'লে কিনা। মিষ্টাৰে আজি ইম্ফলৰ পৰা লৈ আহিছে, তেওঁ আহোঁতে ছোৱালীৰ কাৰণে বুলি এইকেইটা টোপোলা বান্ধিলোঁ। মা ঘৰত যিহেতু ছোৱালী থাকে, ঘৰৰ বস্তু টেঙা খাবলৈ বৰকৈ মন যায়। ছোৱালী মানুহ খুব কৈ থাকে, পাপা আহিলে টেঙা দি পঠাবা। খালি সেইটো কথাই ক'ব, পাপা আহিলে টেঙা দি পঠাবা। আৰু নাৰিকল নাই মা ঘৰতে, গতিকে নাৰিকল দিলোঁ দুটা। আৰু এইফালে তৰৈ গছ মানে বুঢ়া হ'ল নহয়, গতিকে অকণমান এতিয়া মানে জাত এৰিছে বুলি ক'লেও ভুল নহ'ব। এতিয়া বেছি ডাঙৰ ডাঙৰ নহয়, কোমল কোমল হৈ আছে, সৰু যদিও। ছিঙি দিলোঁ কেইটামান তৰৈ, লগতে ভাতকেৰেলা কেইটামান। যি পাৰিছোঁ ঘৰৰ বস্তু বুলি, ছোৱালীলৈ বুলি এইকেইটা ছিঙি ৰাখিছোঁ। ৰাতিপুৱা মিষ্টাৰ যাব, তেওঁক মই ঘৰলৈ বুলি দি পঠাম। যিয়ে হওক, কিনি খোৱা আৰু ঘৰৰ পাচলি ভিটামিন বেলেগ নহয় জানো। সেইকাৰণে আজি এইকেইটা ৰেডি কৰিছোঁ ছোৱালীৰ কাৰণে বুলি, মা ঘৰলৈ বুলি। আজিলৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, শ্বেয়াৰ নকৰিলেও লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।